একবাৰ সকলোৱে হাই কৰি দিয়া। আমি গৈ আছো গোটেই গাড়ীত উঠি। অলপ সময়ৰ পিছতে আপোনাৰ সামগ্ৰিক দৃশ্য কলাইগাঁও ৰাসৰ দেখাবলৈ যত্ন কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কলাইগাঁও ৰাস্তাৰ সুবিধা দেখাবলৈ যত্ন কৰি আছো। আমি কলাইগাঁৱৰ ইমান ৰাতি আপোনাৰ বাজে এতিয়া বৰ্তমান 8টা বাজে। আমি গৈ আছো কলাইগাঁও ৰাসলৈ। চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আপোনালোকে আমি গৈ আছো। মই বৰ্তমান কলাইগাঁও ৰাসৰ সামগ্ৰিক দৃশ্য লোকাৰণ্য হৈ পৰিছে কলাইগাঁও ৰাসত। দেখিছে কিমান মানুহ গৈ আছে। এয়া কলাইগাঁও মেইন ৰাসৰ গেটটো দেখাবলৈ যত্ন কৰিছো। এইটো হৈছে মেইন ৰাসৰ গেট। কলাইগাঁও ৰাসৰ এই সামগ্ৰিক দৃশ্য আমি প্ৰস্থান কৰিছো। এয়া কলাইগাঁও ৰাসৰ সামগ্ৰিক দৃশ্য। ভিডিঅ'লৈ যাম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকক। মূল ৰাসৰ ৰাধা কৃষ্ণ। এয়া কলাইগাঁও ৰাসৰ ৰাধা কৃষ্ণ। ভাগিনীয়ে শ্ৰীচৰণত ৰাধাকৃষ্ণৰ সেৱা অৰ্পণ কৰাৰ পিছত আমি আগলৈ গৈ আছোঁ। কলাইগাঁও ৰাসত মৃন্ময় মূৰ্তিৰ দ্বাৰা সম্পূৰ্ণ ৰাসৰ মূৰ্তি প্ৰদৰ্শন কৰিছে। এয়া আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। এয়া মৃন্ময় মূৰ্তিৰ দ্বাৰা সম্পূৰ্ণ দেখাবলৈ যত্ন কৰিছে। এয়া আমাৰ গোটেই ফেমিলিটো টিকলা ভাগিন।
এইটো বৃন্দাবন। এয়া বৃন্দাবন মৃন্ময় মূৰ্তিৰ দ্বাৰা পৰিৱেশন কৰিছে কলাইগাঁও ৰাসত। এয়া আপোনাৰ মৃন্ময় মূৰ্তিৰ দ্বাৰা উপস্থাপন কৰিছে বৃন্দাবন। মাখন চুৰি কৰি আছে। কলাইগাঁও মীনা বজাৰ চাই থাকক আপোনালোকে মীনা বজাৰৰ দৃশ্য। চকৰিত কোনে কোনে উঠি ভাল পায়, কোনে কোনে উঠি বেয়া পায়, আপোনালোকে জনালে ভাল হয়। মীনা বজাৰৰ সামগ্ৰিক দৃশ্য। আমি 12 মিনিটৰ এটি সংকেত ধৰি লওঁ আৰু তাৰ 3 মিনিট পিছতে চূড়ান্ত সংকেত ধৰি হ'ব আৰু তেতিয়া আপোনালোকে নাম সমাপ্ত কৰি